নাতি দম দিলে কি লাজ লাগে আতো হবলি কৈছো না কেলা কি হৰে এই বল যা নাম চাই পুছাবা হেট কেলা টুপিটো এবাৰ মোক দিয়ে নি ফটো কপি মাৰো মনে মনে বহি থাক কি হৰে মুখন কিয় খোজা আছে উঠ মই গৈ ভাল পাইছো শুনি ধমকি খাই ভাল পাইছো আপোনাৰ ভালে পাম টকা নহয় জানো লাজ নাই কেলা টকাই নাতি টকাই টুপি কি হৰে ঐ সব পাইলতে বহি যাওক পাখণ্ডবোৰ কেলা ৰাজনীতি কাম ৰাজনীতিয়ে কৰিছে ৰাইজৰ কাম ৰাইজে কৰিছে এই কংগ্ৰেছ যদি ভয় বিজেপি কি হয় এইখন আৰু আগত স্পীড ব্ৰেকাৰ আছে বুলি কৈছে পিতাই ভালকে ধৰি ল'ব লাগিব খালি দেই নহ'লে আকৌ এনেকে জাপ মাৰি দিব নহয় তাৰমানে পকৰ থাকে চাই দিব এতিয়াহে মই ইয়াতো দিছে স্পীড ব্ৰেকাৰ ন হৰি কম নহয় ভালকে ধৰি ল'বলৈ কৈছে ধৰি লওক স্পীড ব্ৰেকাৰ স্পীড ব্ৰেকাৰ সকালি যে দিয়ে মাজৰ আলিবোৰ আলিবিলাক আলি আছে এতিয়াহে হ'ল পিতাই ধৰি ল'ব কৈছে স্পীড ব্ৰেকাৰ আছে নাওখন কোনজনে ঘূৰাই আছে এতিয়া এইপিনে টাৰ্ণটো টকা কোনজন ড্ৰাইভাৰে ঘূৰাই আছে জানো চাই থাকা কালা কোনফালে নমস্কাৰ শ্ৰী শ্ৰী পদুমণি আইথানৰ পৰা আৰম্ভ কৰিছোঁ আমাৰ আজিৰ ভিডিঅ'টো আমি এটা নতুন যাত্ৰা আৰম্ভ কৰিছোঁ মোৰ যাত্ৰাটোত সহযোগী হিচাপে গৈ আছে আমাৰ সকলোৰে মৰমৰ গোবিন্দ হাজৰিকা আহক গাড়ীত গৈ আছোঁ গুৱাহাটীৰ দীঘলীয়া যাত্ৰা আমি সামৰণি মাৰিলোঁ আৰু এতিয়া আমাৰ যাত্ৰা অলপ অন্যফালে মানে আমি গৈ আছোঁ আপাৰ আছাম এতিয়া প্ৰথম যাম আমি ঢকুৱাখানা হৈ লখিমপুৰ ঢকুৱাখানা হৈ মাজুলী সোমাম মাজুলীৰ পৰা চিধাই যামগৈ আমি দেৰগাঁও আৰু দেৰগাঁৱৰ পৰা আমি বিভিন্ন ধৰণে ঘূৰিম আপোনালোকে দেখিবলৈ পাব গোলাঘাটৰ বিভিন্ন ঠাই তাৰ পৰাই আমি আৰম্ভ কৰিম আমাৰ বিভিন্ন ঠাইৰ বিশেষ বিশেষ যাত্ৰাসমূহ যোৰহাট শিৱসাগৰ গোলাঘাটৰ বিভিন্ন ঠাই ডিব্ৰুগড় আমি যিমান পাৰোঁ এক্সপ্ল'ৰ কৰাৰ চেষ্টা কৰিম আৰু মোৰ লগত আছে দেখিছে আমাৰ পিতাই তো আপোনালোকক অলপ আগত ৱেলকাম জনাই আছে আপোনালোকে দেখিয়ে আছে তো পিতাই ৰক একদম পুৰা ফুল চুইঙত আছে পিতাইক খালি এযোৰ অকণমান এনেকুৱা এযোৰ লাগিব লগাই দিব লাগিব তো চলো গৈ থাকোঁ জাৰ্ণি আৰম্ভ গাড়ীত পুৰা ফুল টেংকি কৰি ল'লোঁ আৰু এতিয়া গৈ আছোঁ আমি গোগামুখ মানে গোগামুখ আমি পাই গ'লোহি গোগামুখৰ পৰা এতিয়া আমি ৰাইট টাৰ্ণ ল'ম আপোনালোকক মই দেখাই আছোঁ আমাৰ ৰোডটো তো এইটো এটা চাৰিআলি হয় এইফালে গ'লে NHPC চিধা গ'লে ধেমাজি কিন্তু আমি যাম ৰাইটত তাৰমানে এইফালে তো এইটো হৈছে ঢকুৱাখানা ৰোড আমি চিধা গ'লে পামগৈ ঘিলামৰাটো ঢকুৱাখানাৰ পৰা আমি এণ্ট্ৰি কৰিম মাজুলীত চ' চাই থাকক আমাৰ জাৰ্ণি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে নে কি কয় পিতাই য়েছ থেংক ইউ ভেৰি গুড এতিয়া আমি আহি আছো দক্ষিণ পাৰ ইয়া মাজুলী এটা গান আছে গম পায় নাই এটা গান আছে আপুনি গম পায় নাই মাজুলীত এজনী ছোৱালীয়ে দুখ পালে বুলি যে গান আছে শুনিছে সেইটো গানটো মই শুনা নাই বাৰু নাই শুনা নাই মিছা কৰি লাভ নাই সেইটো জুবিন দাই গাইছিলে হয় গানটো কিন্তু আজিলৈকে পৰিৱেশন হোৱা নাই ন আপুনি আৰু শুনা নাই সেইটো গান নাই বাবা শুনা হলে মই মনত ৰৈ গ'লে গানটো এনেকৈ গাইছিলে মই কৈ দিছোঁ শুনক মাজুলীত এজনী ছোৱালীয়ে দুখ পালে আচ্ছা মাজুলীত এজনী ছোৱালীয়ে দুখ পালে কি কাৰণে পালে সেইটো জুবিন দাই গম পাব আচ্ছা সেই আইগৰাকীয়ে সেই ছোৱালীজনীয়ে কি কাৰণে দুখ পাবলগীয়া হ'ল অৰ্থ কি ঠিক আছে আমাৰ জুবিন বোপাই জুবিনে এই গানটো যে তেওঁ আয়োজন কৰি আৰম্ভ কৰিলে তেওঁ শুনি পালে মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে মানে চুট পালে কিহৰ পৰা সেইটো লাগে এই গুৰিটো লাগে জুবিন দা নাই আমাৰ মাজত যিহেতু জুবিন অন্তৰ্ধান
জুবিনে সদা সলনি কৰিছে জুবিন আকৌ ঘূৰি আহিব জুবিনৰ বিনিময় জুবিন ভূপেন হাজৰিকা বিনিময় ভূপেন হাজৰিকা ঠিক আছে বন্ধুসকল আহক এনেকৈ আমি আমাৰ জাৰ্ণিটো আৰম্ভ কৰো আৰু যদি এতিয়ালৈকে আপোনালোকে ভিডিঅ'টো লাইক কৰা নাই লাইকটো টিপিবলৈ কিন্তু একেবাৰে নাপাহৰিব টিপক সোনকালে টিপক লাইক টিপক আৰু আমি গৈ থাকো প্ৰশ্নটোৰ উত্তৰ বিচাৰি বিচাৰি প্ৰশ্নটো আছিলে যে পিতাই সুধিছে জুবিনে যে গাইছিলে মাজুলীত এজনী ছোৱালীয়ে দুখ পালে কিয় দুখ পালে বলক সেনেকৈ আহি আহি চিধাই আমি পাই গ'লোহি মাজুলী গড়মূৰ আৰু এয়া গড়মূৰ টাউন আজি বতৰটো খালি সেমেকা বৰষুণ দি আছে বাকী যি কি নহওক ফোন কৰি কৰি গম পাইছোঁ যে আজি প্ৰায় জেগাতে বৰষুণ দিছে চ' ভাবিছিলোঁ যে অকল মাজুলীত দিছে কিন্তু পিতাই বৰষুণ আজি চবতে দিছে পিতাই মানে চাই আছে মাজুলীখন এবাৰ হয়নে বৰ ধুনীয়াকৈ চাইছে পিতাই বাকী প্ৰায় ৩-৪ বছৰমানৰ পিছত আহিছোঁ মাজুলীলৈ কিন্তু আমাৰ মাজুলীখন দিনক দিনে যিমান পাৰি সিমান ধুনীয়া হৈ গৈ আছে কি কম মানে আৰু মাজুলী বুলি ক'লে আৰু বেলেগ এটা ফিল আৰু আমাৰ মাজুলী বলক এতিয়া চিধা যাম কমলাবাৰী ঘাট আৰু তাৰ পৰা ফেৰীত উঠি আমি পামগৈ নিমাতী ঘাট চাই থাকিব গৈ আছোঁ পাই গ'লোহি হয় গোলাঘাট পোৱাহি নাই পাইছোহি বৰ্তমান মাজুলী বৰ্তমান আছোঁ কমলাবাৰী যি মাজুলী ফেৰীঘাট সেই ফেৰীঘাটত আছোঁ এইফালে পিতাই ৰ'ব এতিয়া ক'ত আছোঁ গম পাই নাই আমি এতিয়া মাজুলী কমলাবাৰী ঘাটত আছোঁ আমি ব্ৰহ্মপুত্ৰ পাৰত মেচিনৰ খাপ লৈ আছোঁ মেচিনত আমাৰ এটা দুৰ্ভাগ্য হ'ল প্ৰথম যিখন গাড়ী এতিয়া যাব আমি চিট নাপালোঁ 3খন গাড়ী বুক হৈ গ'ল 4খন-5খন গাড়ী উঠাব নোৱাৰে বাইক উঠিছে আৰু বাকী ৰাইজ দৰ্শক উঠিব আমি 2:30 বজাত আমি আকৌ আমাৰ যিখন গাড়ী সেইখন পাম সেইখন 2:30 বজাত আহিব সিপাৰৰ পৰা সেইখনতে আকৌ আমি সিপাৰলৈ যাব লাগিব গতিকে গম পাইছে তাৰমানে 2:30 বজালৈকে আমি ইয়াতে বৰ্তমান অপেক্ষা কৰিব লাগিব আৰু এতিয়া প্ৰায় 1টাও বজা নাই 12:30মান বাজিছে মানে অকণমান মিছ হৈ গ'ল আহি পাওঁতে টাইমটো লেট হৈ গ'ল সেইটো কাৰণে তো দেখা পাইছে মোৰ পিছফালে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত আছোঁ এইফালে পিতাই সজুতি মাৰি আছে পিতাইক এবাৰ দেখাই দে সজুতি মাৰি আছে পিতাই পুৰা দি আছে ৰকৰ এইপিনে পানী ক'ৰ পৰা ওলাই তাৰ ভিতৰৰ পৰা এইটো ওলাইছে আৰু কিবাকে নমস্কাৰ ভাল ন একদম আপোনাৰ কিমান হ'ল মোৰ এনে কিমান মান হ'ব জানো কওকচোন আপুনিহে জানিব আপোনাৰ বয়সটো 35 এতিয়া হয় নেকি এতিয়া মোৰ 3 কৰি 8 কিমান হ'ল 3 কৰি 8 পৃথিৱীত পৰা দিনৰ পৰা পৃথিৱীত পৰা দিনৰ পৰাতো খাতা কেতিয়াৰ পৰা আহিব কৰিলেহে আপোনাক হিচাপ কৰিব পৃথিৱীত বন্ধুসকল এনেকৈ ধেমালি ধুমুলা হৈ আছে আৰু এতিয়া কথাটো হ'ল যে কি 2:30 বজালৈকে আমি ইয়াতে অপেক্ষা কৰিব লাগিব 2:30 বজাত আমাৰ যিখন ফেৰী আছে সেইখনত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম গতিকে চাই থাকিব আমাৰ ভিডিঅ'টো ইয়াৰ পিছত আমি পামগৈ নিমাতী ঘাট যোৰহাট চাই থাকক ফেৰী হৈ গ'ল ৰেডি মানে এতিয়া এইখনতে যাম আমি আছোঁ ওপৰত বাইক চাইকবোৰ লগাই আছে আৰু সেই তলত আমাৰ গাড়ী লাগিব গাড়ীখন লগাই আছোঁ ৰ'ব লগাই লওঁ পিতা যাব হৈছে আৰু ৰেডি না এতিয়া মানে কি হৈছে মই আজিলৈকে ফেৰীৰ ওপৰত গাড়ী উঠোৱা নাই এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ চাওঁ কি হয় আপোনালোকে চাওক মোৰ অলপ ভয় লাগি আছে দেখা দিবা
আছে এতিয়া এইপিনে টাউনটো টকা কোনজন ড্ৰাইভাৰে ঘূৰাই আছে জানো চাই থাকা কালা কোনফালে চাই থাকা এনে পেক পেকাই নাহিবা মিঠা মিঠা আকৌ কিবা কেলে ধেমালি কৰি থাকিব কেঁচা লৈছা নাপাই আকৌ তো পিতাই বৰ্তমান ফায়াৰত আছে পুৰা মানে গৰম হৈ গৈছে পিতাই পুৰা গৰম হৈ গৈছে গম পাইছা নহয় গৰম হৈ গৈছে পিতাই এতিয়া সাৱধান সাৱধান কোন সময়ত কি হৈ যাব ঠিক নাই এইবাৰ ফুটি যাব ফুটিব ফুটাম বুলি আছো চব ফুটাব বহি দিয়ক পাখণ্ডবোৰ কেলা মই লগত ধৰি আছো কিবা কৈ আছে এজনী কি কৈ আছে টুপিটো এবাৰ মোক দিয়ে নি মনে মনে বহি থাক কেলা মুখখন কিয় খোজা আছে উঠ মই গৈ ভাল পাইছো শুনি ধমকি খাই ভাল পাইছো আপোনাৰ ভালেই পাম ককা নহয় জানো ৰাগ নাইকিয়া কেলা ককাই নাতি দম দিলে কি লাজ লাগে আঁতৰ হ'ব বুলি কৈছো নাই কেলাটো এই বল যা ননচেন্স তোৰ চাবা কেলা মানে ককা ভাল এড্ৰেছটো নাজানো ক'ত থাকে গম পাইছানে ককা এড্ৰেছটো পুৰা নাজানো মই ককা ঘৰলৈ গ'লো আকৌ ককাই কৈ দিব নহয় ঘৰটো কওকচোন আপুনি ক'ত থাকে একদম মই হাবিত থাকো এই ৰ'বা তুমি বৰকে নাহাৰিবা ভাল দিছে আকৌ মই জংঘলত থাকো গহপুৰ শোণিতপুৰ জিলা তেজপুৰ গহপুৰ কেতিয়াবা গৈছা এতিয়া বিশ্বনাথ সমষ্টি তাত চলাই থাকিব পাৰে কেলা মোৰবিলাকত কি আছে জানো কেলা হয় কেলা বৰ দিগদাৰ আহিল নহ'লে মই তলত যাওঁ কেনেকে যাবগে অথনিতে উঠি গ'ল আমাৰ নিজৰ ককা এজন গালি পাৰিলে কোনে গালি বেয়া পাব নব তো ফাইনেলি এতিয়া ফেৰীৰ ওপৰত বহিলো আৰু পিতাইক মানে কি ক'ম আৰু পিতাই কি আছে আপোনাক চবেই ইয়াত কংগ্ৰেছ বিজেপি এইবিলাক গাই আছে যে গাবলৈ দিয়া মানুহে নকয় কি নাগায় কি এইবিলাক কোনো কথা নহয় যি প্ৰকৃত যিজন জ্ঞানী প্ৰাণী তেওঁ সেইবিলাকে ৰাজনীতিৰ কথা কেতিয়াও নকয় নিজৰ কথা চিন্তা কৰক ৰাজনীতিয়ে কাকো কোনো খুৱাই বহাই থকা নাই ৰাজনীতি কাম ৰাজনীতিয়ে কৰিছে ৰাইজৰ কাম ৰাইজে কৰিছে কংগ্ৰেছ বিজেপি কি হয় এইখন কাম নাই আৰু খেলা ধুনীয়াকে পিতাই মই কৈছো মানে ৰাইজৰ কাম ৰাইজে কৰিছে ৰাজনীতিৰ কাম ৰাজনীতিয়ে কৰিছে পিতাই কাম পিতাই কৰিছে হয় না এইবিলাক মোক সুধি কি লাভ আছে কি ফল পায় তাৰপৰা কি 10 পইচা 4 পইচা ইনকম হয় নিজৰ মুখখন ক্ষতি হয় তাৰ বাহিৰে একো নহয় নে এতিয়া এটা কথা কৈছো নাওখন যে এইখন যে গৈ আছো ফেৰীখন মানে মাজত ৰাস্তা বেয়া থাকিলে এনেকে লৰচৰ কৰিব নি আকৌ নকৰে জাটকা চাটকা মাৰিব নি আকৌ নামাৰে এই গাড়ী মটৰ নহয় আচ্ছা এই পথালি আলি দিছা তাত দমাব লাগিব ঠেকেচা খাব ইয়াত ঠেকেচা নাখায় মানে এইটো জলবিন্দু আচ্ছা ইয়াত কোনো জাজ নাই এই পিকে গৈ থাকিব কিবা এটা কৈছে ভালকে ধৰি ল'বলৈ কৈছে স্পীড ব্ৰেকাৰ সকালি যে দিয়ে মাজৰ আলিবিলাক আলি আছে এতিয়াহে হ'ল পিতাই ধৰি ল'ব কৈছে স্পীড ব্ৰেকাৰ আছে আৰু পিতাই বৰ্তমান গৈ আছে ফেৰীৰ ওপৰত আৰু আগত স্পীড ব্ৰেকাৰ আছে বুলি কৈছে পিতাই ভালকে ধৰি ল'ব লাগিব খালি এই এনেকে জাপ মাৰি দিব নহয় তাৰমানে পকৰ ঠেকেচা দিব এতিয়াহে মই ইয়াতো দিছে স্পীড ব্ৰেকাৰ ন কম নহয় পানীটো স্পীড ব্ৰেকাৰ পিতাই আজিকালি ঘপককে মই এটা প্ৰশ্ন এটা শুনো আপুনি চলাব জানিব নাই এই গাড়ী এইখন চলাবলৈ কোনো এটা কষ্ট নাই তুমিও পাৰিবা তাৰমানে ঘটনাটো হ'ল কি ইয়াৰ ষ্টাইং ক'ত আছে এই তাত আছে আচ্ছা আমাৰ গাড়ীৰ নিচিনা ষ্টিং নেকি এনেকুৱা একে ষ্টাইল নেকি চকা কেইটা থাকে চকা নাই চব বঠা আছে ইয়াত চকা নাথাকে বঠা আছে বঠা এই বঠাটো কোনে মাৰি আছে এতিয়া বঠা ইঞ্জিনে মাৰি আছে মেচিনে মাৰি আছে বঠা মেচিনে মাৰি আছে আচ্ছা মানে হাতে মাৰিব নালাগে হাতে বঠা মাৰি এখন চলোৱা আপুনি চলাব পাৰিব তেনেহ'লে ন
4:21 আৰু এতিয়া আহি আমি নিমাতী ঘাট পাৰ হ'লোঁ, মানে যোৰহাট ভৰি দিছোঁ। এতিয়া চিধা এনেকৈ ওলাই গৈ আমি যোৰহাট বাইপাছ উঠিমগৈ, বাইপাছৰ পৰা চিধা একেবাৰে দেৰগাঁও পোনাম। আৰু এইফালে আমাৰ পিতাই বহি আছে আৰু এইফালে আমাৰ সমীৰণ। তো চলো। আৰু এনেকৈ এতিয়া যোৰহাটৰ বাইপাছত খুব ধুনীয়া ৰাস্তা আমি গৈ আছোঁ আৰু যোৰহাটৰ বাইপাছটো সঁচাকৈ ইমান ধুনীয়া লাগিছে। চাৰিওফালে পোহৰ পোহৰ পোহৰ, মানে কোনো প্ৰব্লেম নাই আৰু বহুত ধুনীয়া লাগিছে। বহুত দিনৰ মূৰত আহিছিলোঁ, যেতিয়া এই বাইপাছটো বনাই আছিলে মই তেতিয়াই আহিছিলোঁ আৰু এতিয়া ৰাস্তা বহুত ধুনীয়া। তো যাব লাগিছিলে দেৰগাঁও, এনেকুৱা ৰাস্তা হ'লেতো টেনশ্যনে নাই আৰু হাৰ্ডলি আধা ঘণ্টা লাগিব চাগৈ, দেৰগাঁও পাই যাম। চলো। অৱশেষত আহি দেৰগাঁও পালোহি। হয়, আহক ৰুমলৈ লৈ যাওঁ আপোনালোকক। আৰু এইফালে মোৰ ফ্ৰেণ্ড আছে, এবাৰ দেখাই দিয়া। চিনাকি কৰাই আছোঁ, অকণমান দেৰিকৈ কৰাই আছোঁ, বাকী আমাৰ ৰুমলৈ আহক। তো এইফালে যদি চাই, এইটো আমাৰ ৰুম আজি হোৱাইট কৰি দিবা। আৰু এইফালে আমাৰ পিতাই আছে। পিতাই কাপোৰ কানি সলাই ৰেডি একদম ন? আজি দিনটো অকণমান দীঘলীয়া জাৰ্ণি হ'ল আমাৰ, যি কি নহওক কিন্তু ভাল লাগিলে পিতাই, হয়নে? এতিয়া আমি দেৰগাঁও ফুৰিম, গোলাঘাট ফুৰিম, বাছ পুৰা। যি কি নহওক এটা কথাই ভাল পাইছোঁ, এটা কথাই মনটো ভাল লাগিছে, প্ৰচলিত লাগিছে, ৰুমটো ভাল পালোঁ। ৰুমটো ভাল পালোঁ, বঢ়িয়া ৰুম। তো সেইটোৱে হয়, আচলতে ৰুমটো বহুত ধুনীয়া হয়। আৰামত এখন ডাঙৰ বিচনা আছে, ইয়াতে আমি এডজাষ্ট কৰি চলিব লাগিব আজি। ধুনীয়া এটা ৱাৰ্ডৰোব আছে, টিভি চিভি সকলোখিনি ব্যৱস্থা আছে। তাৰ লগতে আপোনাৰ যদিহে চাই, এইফালে এটা খুব ধুনীয়া চিটিং এৰিয়া আছে, ইয়াতে বহি যদিহে কোনোবাই চাহ কফি খাম ভাবিছে খাব পাৰে। আৰু চাহ কফিৰ বাহিৰেও যদি কোনোবাই বেলেগ কিবা খাম ভাবিছে সেয়াও খাব পাৰে চাগে। কি ক'লে? যিকোনো কানি কাপোৰ থ'বলৈ ফেচিলিটি আছে। ফেচিলিটি পিতা এখন, ৰুমটো ভাল লাগিছে, ৰুমটো ভাল আৰু বাথৰুমটো যথেষ্ট ধুনীয়া। এইবোৰ কি দেখাই থাকিম আৰু, ৰুমটো ভাল লাগিছে, ধুনীয়া ৰঙা। টেনচন নাই পিতাই, ৰঙা চাই চাই হাগি থাকা নেকি? তো এনেকৈ আচলতে আমাৰ আজিৰ দিনটো শেষ কৰিলোঁ। নাজানো কি হৈছে কি নাই হোৱা, চৰি, নাজানো কি হৈছে কি নাই, কি হৈছে কি নাই হোৱা। তো চেষ্টা কৰিছোঁ ভিডিঅ' বনাবলৈ। বহুত দিন হৈ গ'ল এনেকুৱা ভ্লগ ভিডিঅ' নবনোৱা, প্ৰায় কিমান বছৰ হৈ গ'ল চাগে। বছৰৰ মূৰত আমি আজি ভ্লগিং কৰি আছোঁ। তো যদিহে ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এইবোৰ কিন্তু কৰিবলৈ একেবাৰে নাপাহৰিব। আজি আমাৰ ডে 1, এইটো ট্ৰিপৰ এইটো এপিছড 1। চ' ভাল ভাল ভিডিঅ', মজা মজা ভিডিঅ' আহি যাব। আজিতো আৰু অকল জাৰ্ণি আছিলে কাৰণে ইমান বেছি চাগে আপোনালোকক দেখাব নোৱাৰিলোঁ, কিন্তু ইয়াৰ পিছৰ যিকেইটা ভিডিঅ' হ'ব ফাটাফাটি হ'ব, মানে কৈছোঁ না আপোনালোকক, ফালি যাব গোটেই ভিডিঅ'। মানে আপোনালোকক কি ক'ম, মই হিলি যাব। গতিকে আপোনালোকেও আমাৰ লগত হিলি থাকিবলৈ সাজু হৈ থাকক। যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক। পিতাই ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়ক, ছাছপেক্ট জলদি ছাছপেক্ট কৰক, ৰাইজ আমাৰ ছাছপেক্ট কৰক। আমি লখিমপুৰৰ পৰা আজি আহি দক্ষিণ পাৰ যোৰহাটত দেৰগাঁৱত আমি, ভুল হৈছে মাফ কৰিব, দেৰগাঁৱত আমি উপস্থিত হৈছোঁ। আহিয়ে চিধাই ৰুম ভাড়া, এভাগ ৰুম ভাড়া পাইছোঁ। ৰুমটো ভাল, কানি কাপোৰ থোৱা, থকা মেলা, শৌচ পেচাব ফেচিলিটি আছে। কালিৰ পৰা আমি আমাৰ যিখিনি কৰ্ম সেইখিনি আমি কালিৰ পৰা ৰাইজ আৰম্ভ কৰিম। আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু চৰণত ঠাই দিয়ক। জয় আই অসম, জয় মাতা মহাভাৰত। বঢ়িয়া। আৰু বিচনাখন পিতাই কোমল আছে আকৌ দেই, হা কোমল আছে, হাৰ্ডি নিবিষায়। দেখি নহওক বন্ধুসকল, সিমানখিনি আছিলে আমাৰ আজিৰ ভিডিঅ'ত। আশা কৰোঁ ভাল পালে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ।